শান্তিপুৰ মাজগাঁৱৰ যি 4 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ চলাই আছে। আজি আমি লালুক আৰু হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই ইয়াত পৰ্যবেক্ষণ কৰিবৰ কাৰণে আহিছিলোঁ। এটা সজাতি দল আহিছিলোঁ। আহি আমি দেখিছোঁ ইয়াত যি ৰাস্তাৰ গাঁথনি আপোনালোকে চাব পাৰে। গাঁথনি যিটো 1 ইঞ্চি 1.5 ইঞ্চি মানে গেপ আছে আৰু ছাইডৰ যিটো আপুনি পিলাৰটো মাৰে সেইটো আপোনাৰ এতিয়া বৰ্তমান বনাই নহওঁতে ফাট মেলিলে আৰু ছাইডত যি মাটি পেলাব লাগে মাটিৰ জেগাত তেখেতলোকে ধূলি বালি পেলাইছে। যি নেকি এজাক বৰষুণ আহিলে সেই বালি পথাৰলৈ খহি গুচি যাব। আৰু আমাৰ সন্দেহ হৈছে এই ৰাস্তা নিৰ্মাণত ইঞ্জিনিয়াৰ আৰু ইয়াৰ স্থানীয় ঠিকাদাৰে মিলি পইচাৰ লুটপাট চলাইছে। আৰু তেখেতসকলক আমি দাবী জনাব বিচাৰিছোঁ, এই ৰাস্তাৰ কাম যদি ভালদৰে নকৰে অনাগত দিনত আমি লালুক আৰু হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। আজি আমাৰ লালুক হাৰমতি সংযোগী যি আমাৰ ভিতৰত যি গ্ৰাম্য পথ আমাৰ লালুক কাছজলি হৈ যি হাৰমতি বগলী হৈ যি হাৰমতি বাগানত ওলোৱা যি গ্ৰাম্য পথটি নিৰ্মাণত কিছু দুৰ্নীতি হোৱা আমি দেখা পোৱা গৈছে। সেইলৈ লালুক আঞ্চলিক ছাত্ৰ সন্থা আৰু হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে আজি পৰ্যবেক্ষণ কৰিবলৈ আহিছোঁ। আৰু লগতে আমি ক'ব বিচাৰিছোঁ যে যেনেদৰে দুৰ্নীতি হৈছে পথটো নিৰ্মাণৰ অতি মাত্ৰ দুৰ্নীতি হৈছে। কাৰণ ইয়াত কোটি টকা আঁচনি তেওঁলোকে কাম কৰিছে, কিন্তু তেওঁলোকৰ যিসমূহ দুৰ্নীতি হৈছে তেওঁলোকে যি ইটাত ফাট মেলিছে, পকাত ফাট মেলিছে, তেনেধৰণৰ আপোনালোকে দেখিবলৈ আছে। আমি গৰিহণা জনাইছোঁ আৰু লগতে ইয়াত আমি কেন্দ্ৰীয় পৰ্যায়ত আমি উচিত তদন্ত আমি দাবী জনাইছোঁ। আৰু গড় কাপ্তানি বিভাগৰ দ্বাৰা এই পথটি নিৰ্মাণ কাৰ্য চলি আছে। আৰু আমি গড় কাপ্তানি বিভাগৰ মুখ্য অভিযন্তা লখিমপুৰ জিলাৰ মুখ্য অভিযন্তা দেৱক ইয়ালৈ আহি তেখেতে নিজ চকুৰে পৰ্যবেক্ষণ কৰি তেওঁ তদন্ত প্ৰতিবেদন দাখিল কৰিবৰ বাবে আহ্বান জনাইছোঁ। নিকৃষ্ট মানদণ্ডৰ কাম কাজ কৰাৰ লগত জড়িত যিসকল আমোলা বিষয়া আছে তেখেতলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাইছোঁ।